এইটো আমাৰ সৰু দাদা হাত পুৰণে হাফ পেণ্টটো পিন্ধি কেনে বহি আছে। হাফ পেণ্টটো পেলাই দিবাই হোৱা নাই তাৰ। কালাৰ যায় অৱস্থা নোহোৱা হৈ গৈছে। হাই গাইজ, প্লিজেছ ব্লগৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি বাইদেউহঁতৰ ঘৰত যাব আহিছোঁ। বৰমাহঁতৰ বাইদেউ ঘৰত যাম। আমাৰ পেহীহঁতৰ মাইনা যাম আৰু এইটো দাদা যাম আৰু এইটো আমাৰ সৰু দাদা হাত পুৰণে হাফ পেণ্টটো পিন্ধি কেনে বহি আছে। হাফ পেণ্টটো পেলাই দিবাই হোৱা নাই তাৰ। কালাৰ যায় অৱস্থা নোহোৱা হৈ গৈছে। খেলিবৰ কাৰণে ছুটি লৈ লৈ ঘৰত আহে। এতিয়া আমি যাওঁ বৰমাহঁতৰ ঘৰৰ পৰা। এই যে বউ আমার দমদমা আহি পালো। এতিয়া ঘৰত আহি পালো। এতিয়া আমাৰ ৰচকী বাইদেউ বহুতে এতিয়া টেঙা পাত ছিঙি আছে। বাইদেউৰ কুৰ্তা পিন্ধি ল'লো। কাপোৰ চাপোৰ অনা নাছিলোঁ, তো পাহৰি গৈছিলোঁ কাপোৰ আনিব। বাইদেউৰ কুৰ্তাটো পিন্ধি ল'লোঁ আৰু বৰ হাই কৰি দিয়ে মাইনা বাবা। নহ'লে বাইদেউ পুৰি বনাই আছে মোক চাৰিবৰ কাৰণে। এটা বাইদেউ ভাত খোৱাত ব্যস্ত হৈ আছে আৰু মই ব্লগ বনোৱাত ব্যস্ত। এইফালে বৌ মাছ বনাই আছে। এয়া দালি। এইফালে পায়স। এই বনোৱা নাই দেই, এই বনোৱা নাই, বৌ বনাইছে। তাই মানে বাঢ়ি আছে আৰু এইফালে খোৱাত বিজি বাইদেউ। এই সৰু পোৱালিকেইটা ভাত খোৱাত বহি গৈছে। তাকো মোবাইল চাই চাই। এইটো দাঁত বিষোৱা মানুহ। যাবি না কৰিতা? অঁ যাবা গ'লো। ডান্স কৰি আছে, তাই ডান্স কৰি আছে। মানে ৰেডি হৈ ল'লোঁ। এই পুৰা ৰিলচ চোৱাত বিজি হৈ আছে। মোবাইলত সোমাই গৈছে। এইটো সৰু পেহী আমাৰ। এতিয়া আমি কিবা কাপোৰ নিব আহিছোঁ, মানে ব্লাউজ নিব আহিছোঁ বিয়াত পিন্ধিবৰ কাৰণে। বিচাৰিয়ে পোৱা নাই। এবাৰ আৰু বেলেগ দোকানত আহিছোঁ ব্লাউজ বিচাৰি। ওলালোঁ। বৌহঁতে মোক এৰি থৈ গুচি গ'ল। মই এতিয়া অকলে অকলে যাম আৰু চকৰ পৰা মই পাপাৰ লগত আহিলোঁ। এয়া বজাৰ তজাৰ কৰি আহিলোঁ। চাহ খোৱা বস্তু লৈ আহিলোঁ মানে। তো আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ। আশা কৰোঁ আপোনালোক সকলোকে ভিডিঅ'টো চাই ভাল লাগিব। লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট দিব। যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব। ধন্যবাদ।